সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য এটা নতুন বিষয় লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আলোচনা কৰিবলৈ বিষয়টোৱে হৈছে শাসন আৰু অনুশাসন। শিশুৰ ওপৰত আমি শাসন কৰা বেছি দৰকাৰ নে অনুশাসন থকাটো বেছি দৰকাৰ, সেই সম্পৰ্কে আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহকচোন আপোনালোকে এই ভিডিঅ'টো চাওক। শাসন আৰু অনুশাসনৰ মাজত বহুতো পাৰ্থক্য দেখা যায় আৰু মই ভাবোঁ যে শিশুসকলৰ ক্ষেত্ৰত আমি অভিভাৱকসকলে শাসন কৰাতকৈ তেওঁলোকক অনুশাসনৰ মাজত ৰাখিব লাগে। আৰু অনুশাসন এইটো হ'ব লাগে যাতে পজিটিভ হয়, তেওঁলোকক নিগেটিভভাৱে অনুশাসন কৰিব নালাগে। আৰু শাসনত থাকিলে শিশুসকলে ভয় কৰে, তেওঁলোকৰ কিবা এটা বস্তুৰ প্ৰতি ভয় সোমাব আৰু কিবা এটা বস্তুৰ প্ৰতি লোভ সোমাব। বেছি শাসনত থাকিলে তেওঁলোকে শিশুসকলৰ মস্তিষ্ক বিকাশৰ ক্ষেত্ৰত বা তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আঘাত সানিব পাৰে। গতিকে আমি শিশুসকলক শাসনতকৈ অনুশাসনৰ মাজত ৰাখিবলৈ চেষ্টা কৰিব লাগে। শাসনটো হৈছে যে তেওঁলোকক বস্তুৰ লোভ দেখুৱাই বা ভয় খুৱাই বা তেওঁলোকক দাবী ধমকি দি বা চকু বেকা কৰি বা তেওঁলোকক অকণমান খঙত কৈ তেওঁলোকক যেতিয়া আমি কিবা এটা কাম কৰোৱাওঁ বা কিবা এটা কাম নকৰিবলৈ তেওঁলোকক কওঁ, সেইটো হৈছে শাসন। আৰু শাসনতকৈ অনুশাসন থকাটো বেছি দৰকাৰ শিশুসকলৰ ক্ষেত্ৰত। শিশুসকলৰ ক্ষেত্ৰত অনুশাসনটো এইটো কাৰণেই দৰকাৰ যে তেওঁলোকক অনুশাসনত থকাৰ লগে লগে তেওঁলোকে যিকোনো বস্তুৰ বা যিকোনো অভ্যাসৰ প্ৰতি যেতিয়া অনুশাসনত থাকিব তেতিয়া তেওঁলোকে সেই বস্তুটোৰ প্ৰতি বা সেই কামটোৰ প্ৰতি তেওঁলোকৰ অভ্যাস পৰিণত হ'ব আৰু সেই অভ্যাসটোৱে তেওঁলোকৰ পিছৰ জীৱনত এজন সুস্থ হ'ব বা সৎ নিষ্ঠাবান বা নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা এজন সৎ ব্যক্তি হ'ব। শিশুসকলৰ ক্ষেত্ৰত আমি ভয় খোৱাৰ কথা কৈ আহিছোঁ যে ভয় খোৱাৰ ক্ষেত্ৰত ভয়টো ইমান হ'বগৈ নালাগে। যদি সদায় শিশুটোক মাৰপিট কৰোঁ বা ভয় খুৱাওঁ, যে তাৰ মনত এইটো হ'ব নালাগে তাৰ ভয়ৰ প্ৰতি থকা ভয়টোৱে নাইকিয়া হৈ যায়। যিটো ভয়ৰ কাৰণে সি কাম কৰিছিল, এটা সময়ত ভয় কৰিছিল বা আজি সি গালি খাম বা মাৰ খাম বুলি কামসমূহ কৰিছিল, তাৰপিছত এটা পৰ্যায় পাবগৈ সি যিটো তাৰ ভয় আছিল সেই ভয়টোৰ প্ৰতি তাৰ ভয়টোৱে নাই। অভিভাৱকে ভাবিব পাৰে যে শিশুসকলক আমি কিয় শাসন নকৰিম বা শিশুসকলক কিয় বেয়া পথলৈ আগুৱাই যাব দিম, শিশুসকলক আমি শাসনৰ মাজত ৰাখিম। যে এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে শিশুসকলক আমি শাসনটো দৰকাৰ আছে, তেওঁলোকক আমি ভাল পথত আমি এজ এ গাইড হিচাপে আমি এজন পথ প্ৰদৰ্শক হিচাপে এজন আদৰ্শ হিচাপে আমি যদি দেখুৱাব বিচাৰোঁ, তেনেহ'লে শিশুসকলক আমি সদায় অনুশাসন কৰিব লাগিব। তেওঁলোকক অনুশাসন কৰোঁতে তেওঁলোকক অনুশাসন বা ডিচিপ্লিনত ৰাখোঁতে তেওঁলোকক সদায় পজিটিভ কথাবিলাক ক'ব লাগিব। সদায় অনুশাসনত এটা কথাই মন ৰাখিব লাগিব যে আমি কেতিয়াও কম্পেয়াৰ কৰিব নালাগে। যে শিশুসকলক আমি শাসনত কওঁ যে তেওঁলোকক যে তোমালোকে দেখা নাই আমুকৰ ল'ৰাজন বা আমুকৰ ছোৱালীগৰাকী বা আমুক স্কুলৰ আমুক ছাত্ৰজন তোমালোকতকৈ কিমান ওপৰত, তেওঁ সদায় ক্লাছত ফাৰ্ষ্ট আহে। যে সেই ধৰণে শাসন নকৰি তেওঁলোকক সেই বুজাই দিব লাগে যে তোমালোকে ক্লাছৰ ভিতৰত বা তোমালোকে পঢ়াত যদি সময় দিয়া, কেনেধৰণে সময় দিলে তোমালোকে ক্লাছৰ ভিতৰত শ্ৰেষ্ঠ হ'ব পাৰিবা। আৰু শ্ৰেষ্ঠ হোৱাৰ লগে লগে তোমালোকে যিটো আমেজ পাবা যে শ্ৰেণীৰ ভিতৰত প্ৰথম ফাৰ্ষ্ট বয় বা ফাৰ্ষ্ট গাৰ্ল যদি হ'ব পাৰে, শ্ৰেণীৰ ভিতৰত চবতকৈ শ্ৰেষ্ঠ নম্বৰ যদি তেওঁলোকে আনিব পাৰে, তেনেহ'লে তাৰ যিটো সুখ অনুভূতি, যিটো আত্মাৰ শান্তি, সেইটো কেনেধৰণে লাগিব বা কেনেধৰণে তেওঁলোকে সমাজৰ আগত বা তেওঁলোকে লগৰ এজনৰ আগত ক'ব পাৰিব যে হয় মই ক্লাছৰ ভিতৰত শ্ৰেষ্ঠ বা ফাৰ্ষ্ট বয়, এইবাৰ মই পৰীক্ষাত মোৰ হৈ যোৱা পৰীক্ষাত মই চবতকৈ বেছি নম্বৰ পঢ়াবলৈ সক্ষম হৈছোঁ। আমি যদি অনুশাসন সম্পৰ্কে যদি ভালদৰে বুজিব যাওঁ, তেনেহ'লে এটা ভাল উদাহৰণ এটা আপোনালোকক দিব বিচাৰোঁ যে যেতিয়া আমি সকলোৱে চিলাসমূহ দেখিছোঁ, যি আকাশত কাগজ দি বনায়, প্লাষ্টিকে দি বনায় বা বিভিন্ন ধৰণৰ চিলা বা যিটো হিন্দীত পতামি বুলি কয়, সেইটো আমি দেখিছোঁ যে আকাশত উৰি থাকে আৰু আকাশত সি বহু ওপৰলৈ যায় আৰু যিমানেই আৰু সেই গোটেই চিলাখন কণ্ট্ৰল কৰে এডাল সূতাই। সেই সূতাডাল যিমানে টাইট হ'ব যিমানে আমি টানি ধৰিম সি সিমানেই ওপৰলৈ যাব। সেইটো হৈছে অনুশাসন। আৰু যেতিয়া আমি এই সূতাডাল কাটি দিম
যেতিয়া আমি সূতাডাল আমাৰ যিটো এই চকৰি থাকে সেই চকৰিৰ পৰা কাটি দিম যে বহুত টাইটকৈ তাক ৰাখিছোঁ তাক মুক্ত কৰি দিওঁ বুলি ভাবোঁ তাৰপিছত কি হ'ব আপোনালোকে নিশ্চয় ভাবিছে যে চিলাখন অলপ দূৰ গৈ সি মাটিত বাগৰি পৰি যাব এই সূতাডালে হৈছে অনুশাসন আৰু যিমানে আমি টাইটকৈ বা যিমানে আমি ভালকৈ ৰাখিম তলৰ পৰা কণ্ট্ৰল কৰিম সি সিমানেই ওপৰত যাব আৰু যেতিয়া আমি তাক অনুশাসন কৰা বন্ধ কৰি দিম তেতিয়াই সেই চিলাখন বা সেই ওপৰলৈ যোৱাৰ পৰা কিছু দূৰ অলপ আগত গৈ পিনে তেওঁ তললৈ পৰি যাব গতিকে এইটো এটা অনুশাসনৰ ভাল উদাহৰণ বুলি মই ভাবোঁ অনুশাসনৰ ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে পিতৃ মাতৃসকলে দুইজনে এটা টিমৰ হিচাপে কাম কৰিব লাগে শিশুটোৰ অনুশাসন কৰাৰ ক্ষেত্ৰত বা ভাল অভ্যাস গঢ়াৰ ক্ষেত্ৰত তাৰ উদাহৰণস্বৰূপে আমি যদি এজোপা সৰু গছপুলি যদি টিম হিচাপে কাম নকৰোঁ গোটেই পৰিয়ালৰ সদস্যই কোনোবাই আনি সাৰ দিলে কোনোবাই আনি পানী দিলে কোনোবাই আনি আকৌ দুপৰীয়া টাইমত পানী দিলে বা কোনোবা এজনে গধূলি পানী দিয়ে তেনেহ'লে সেই পুলিটো মানে যিটো গতিত বাঢ়িব লাগিছিল বা যেনেধৰণে সি লহপহকৈ উঠি যাব লাগিছিল নুঠি সি বৰঞ্চ বেয়াহে হ'বগৈ লাষ্টত চাব যে পানী বেছি পৰিমাণ পৰিয়ালৰ বিভিন্ন সদস্যই যদি বেলেগ ধৰণে পানী দি থাকে কোনোবাই ৰাতিপুৱা দিলে কোনোবাই গধূলি দিলে এনেধৰণে যদি চবেই কোঅৰ্ডিনেশ্যনভাৱে নিদি তেওঁলোকে যদি যোনে যেনেকৈ পায় তেনেকৈ পানী দিব যোনে যেনেকৈ পায় সাৰ দিব যদি কৰে তেনেহ'লে সেই গছপুলিজোপা ভাল কেতিয়াও নহয়গৈ গছপুলিজোপা শিপা পুচি বা অন্য কিবা কাৰণত গছপুলিজোপা যিটো গতিত বাঢ়িব লাগিছিল সেইটো নাবাঢ়ি বৰঞ্চ মৰিও যাব পাৰে তেনেধৰণে শিশুৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে মাক বাপেকে কোঅৰ্ডিনেশ্যন হৈ যদি কাম নকৰে দুইজনে যদি এটা টিমৰ হিচাপে কাম নকৰে শিশুৰ ক্ষেত্ৰতো অনুশাসন কৰাটো বহুত জটিল হৈ পৰে যেনেধৰণে ধৰক মাকে তেওঁক পঢ়া টেবুলত পঢ়াই আছে আৰু দেউতাকে আহি যদি তাতে ফোনটো লৈ ব্যস্ত হৈ আছে অফিচৰ কিবা অন্যান্য কাম কৰি আছে বা তাতে লেপটপ লৈ ব্যস্ত হৈ আছে তেনেহ'লে সেই টিমত কাম নকৰিলে তেওঁ সেই শিশুটোক যিটো অনুশাসনত পঢ়া টেবুলত বহুৱাই ৰাখিছে তেনেহ'লে তেওঁৰ সেই শিশুটোৰ মনটো ডাইভাৰ্ট হৈ পিনে সেই দেউতাকৰ কথা বতৰালৈ যাব বা দেউতাকে কৰি থকা কামলৈ যাব গতিকে এটা কোঅৰ্ডিনেশ্যন হিচাপে এটা সময় বান্ধি দি বা এটা টিম হিচাপে কাম কৰিলে আমি শিশুটোক অনুশাসনত ৰাখিব পাৰিম গতিকে মই ক'ব বিচাৰোঁ যে শিশুসকলক শাসনতকৈ বেছি অনুশাসন কৰাটো দৰকাৰ আৰু অনুশাসনৰ মাজত থাকিলে মই আগতে কোৱাৰ দৰে শিশুসকলৰ সেই অনুশাসনেই এদিন অভ্যাসত পৰিণত হ'ব আৰু অভ্যাসটোৱে গৈ পিনে তাক এটা সময়ত এজন সৎ নিষ্ঠাৱান ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰিব আজি খুব কম সময়ৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কিমান দূৰ বুজাব পাৰিছোঁ মই ক'ব পৰা নাই যদিও মই এটা কথাই খাটাং যে শিশুসকলক আমি শাসন কৰাতকৈ সদায় অনুশাসনৰ মাজত ৰাখিব লাগে আৰু অনুশাসনত থাকিলে তেওঁলোকৰ অভ্যাসলৈ পৰিণত হ'ব আৰু অনুশাসনে শিশুসকলৰ ভৱিষ্যত জীৱন আগবঢ়াই নিয়াত এজন সুস্থ সবল আৰু সৎ নিষ্ঠাৱান ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা কৰাত সহায় কৰিব শেষত সকলোলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ